নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে আকৌ এবাৰ পুনৰ কেইটামান নতুন প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি অসমৰ কোন ঠাইত আছে? লখিমপুৰ, গুৱাহাটী, কোকৰাঝাৰ, শিলচৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কোকৰাঝাৰত। চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি অসমৰ কোকৰাঝাৰত অৱস্থিত। পিছৰ প্ৰশ্ন, চিৰাজ ছবিৰ পৰিচালক কোন আছিল? সত্যজিৎ ৰায়, দাদা চাহেব ফাল্কে, ৰাজ কাপুৰ, ভূপেন হাজৰিকা। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ভূপেন হাজৰিকা। চিৰাজ ছবিৰ পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা। পিছৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অসমৰ ক'ত অৱস্থিত? গুৱাহাটী পাঞ্জাবাৰী, নগাঁও কলিয়াবৰ, যোৰহাট তিতাবৰ, নলবাৰী ধমধমা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটীৰ পাঞ্জাবাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অৱস্থিত। পিছৰ প্ৰশ্ন, অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ' কোন ঠাইত আছে? গুৱাহাটী বেলতলা, গুৱাহাটী কাহিলীপাৰা, গুৱাহাটী পাঞ্জাবাৰী, গুৱাহাটী মালিগাঁও। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটী কাহিলীপাৰা। অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ' গুৱাহাটী কাহিলীপাৰাত আছে। পিছৰ প্ৰশ্ন, অসমৰ কোন ঠাইত সৈনিক স্কুল আছে? গোৱালপাৰা মৰনৈ, গুৱাহাটী মালিগাঁও, গোলাঘাট দেৰগাঁও, নগাঁও ৰহা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গোৱালপাৰা মৰনৈত। অসমৰ সৈনিক স্কুল আছে গোৱালপাৰা মৰনৈত। পিছৰ প্ৰশ্ন, অসমৰ কোন ঠাইত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে? তেজপুৰ, কাৰ্বি আংলং, ওদালগুৰি, তামুলপুৰ। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে তেজপুৰ। অসমৰ তেজপুৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে। পিছৰ প্ৰশ্ন, ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? 1877 চনত, 1883 চনত, 1894 চনত, 1861 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1861 চনত। 1861 চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিল। পিছৰ প্ৰশ্ন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গুৱাহাটী, গোৱালপাৰা, বঙাইগাঁও, ওদালগুৰি। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটীৰ মালিগাঁৱত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ জুইশলা কাৰখানা ক'ত অৱস্থিত? ধুবুৰী, শিৱসাগৰ, ৰঙাগড়া, শদিয়া। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ধুবুৰীত। অসমৰ জুইশলা কাৰখানা ধুবুৰীত অৱস্থিত। পিছৰ প্ৰশ্ন, শালনিবাৰী আন্তৰ্জাতিক বিমানবন্দৰ অসমৰ ক'ত অৱস্থিত? গুৱাহাটী, তেজপুৰ, শিলচৰ, ডিব্ৰুগড়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে তেজপুৰ। তেজপুৰত শালনিবাৰী আন্তৰ্জাতিক বিমানবন্দৰ অৱস্থিত। পিছৰ প্ৰশ্ন, পিতলৰ বাচন বৰ্তন নিৰ্মাণৰ কাৰখানা কোন ঠাইত আছে? হাজো, কৰঙা, শুৱালকুছি, মুককুচি। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে হাজোত। পিতলৰ বাচন বৰ্তন নিৰ্মাণৰ কাৰখানা হাজোত আছে। পিছৰ প্ৰশ্ন, অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? নলবাৰী, বঙাইগাঁও, শ্ৰীভূমি, ডিব্ৰুগড়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ডিব্ৰুগড়ৰ চাবুৱাত অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।